বাংলাদেশি মিয়ারা কিভাবে দখল করে ভালো করে জানা আছে। কাগজ দেখাইবা কালকে, ঠিক আছে? কালকে কাগজ দেখাইবা, তারপরে যদি তোমার কাগজ থাকে তোমরা এখানে থাকবা, যদি কাগজ না থাকে তোমাদের গাঠটি বুঝছে বাইন্দা কই যেতে লাগবো? কই থেকে গেছিলে? কই থেকে গেছিল? বাংলাদেশ থেকে এসে বাংলাদেশ যেতে লাগবে, ঠিক আছে? ঠিক আছে। राहुल दा पीछे पीछे এই জব্বার নদী জব্বার কোন জায়গায় বাড়ি? তার বাড়িটা এই গোড়াতে আমার মাঠের এই মাটিটা দখল করতে এখানে নাই, আর দূরে এখানে পুরান বাড়ি স্যার এইখানে আছে আমার, এইখানে রাস্তায় মাঠে আছে মানুষের মানে আমরা মাটি আসলো একটু গন্ডগোল করে এটা মাটিটা আমি মানে কিনছি, কিন্তু আমার পুরান বাড়িটা ভিতরে আছে এইখানে। ওখানে এই তো পর্দা রাখছি, বাগান আছে স্যার, এইটা কত দূর? এই তো এক ঘড়ি থাকে। আচ্ছা, ওখানে দেখতে লাগবে। আর এইখানে আমি এই মানুষ রাখছি দিনে তামুলগুলা মানে মানে কোন বছর মানে ইয়ে হয় না, মানে 2 কুইন্টাল 4 কুইন্টাল যে যারা দেখি এখানে বসবাস করছে, ঘর বাড়ছে, কতদিন ধরে বসবাস? কতদিন আছে? নতুন আছে? হ্যাঁ, পুরান 2-3 ঘরে আছে, বাকি তো সব নতুন। কত নতুন আছে? নতুন আছে, বহুত ঘর আছে, এখন তো 50 ঘরে হয়ে গেছে, আগে তো মাত্র 8-9 ঘর আসলো না মামা, 8-9 ঘর আসলো। ওখানে নতুন কত কত মাসের মধ্যে হয়েছে? কত বছরের মধ্যে? এইগুলা इसके ऊपर केस दिया है। एक घर को उधर ये घर किसका है? ये नहीं है, चला अच्छा, কিয় আজি আপুনি ইয়াত আহিবলগীয়া হৈছে? হয়, আজি যেতিয়া আপোনালোকৰ নিশ্চয় মনত আছে যে কাজিৰঙা যেতিয়া উচ্ছেদ হৈ আছিল, সেই সময়তে আমি মিডিয়াত দেখা পাইছিলোঁ যে বালিৰাম পাথাৰ লৈ পেলাই কিছুমান নিউজ ষ্টৰিজ আহিছিল যে নতুন নতুন ঘৰ তেওঁলোকে দেখা পাইছে, নতুন নতুন ঘৰ বনাই আছে আৰু সন্দেহযুক্ত মানুহসকলে মাটি বেদখল কৰি আছে। সেই হিচাপে আমি বহুতবাৰ আহিছোঁ, তদন্ত কৰিছোঁ, কিন্তু আমি তেনেকুৱা মানে কেছবিলাক তেনেকৈ পুক্তা কেছবিলাক আমি পোৱা নাছিলোঁ। যোৱাকালি এই মহিলাগৰাকী তেওঁ মোৰ তাত আহিছিলে। তেওঁৰ নাম হৈছে বাসমতী মালা। বাসমতী মালা তেওঁ এই গাঁৱৰ নিবাসী, তেওঁৰ বহুত মাটি আছে ইয়াতে, আৰু তেওঁ মোক ক'লে যে তেওঁৰ প্ৰায় 2-2.5 বিঘা মাটি কোনোবা বাংলাদেশী মিয়াই দখল কৰিছে, বেদখল কৰিছে আৰু বহুত অত্যাচাৰ কৰি থাকে। আৰু এজন বাংলাদেশী মিয়া তেওঁৰ ছোৱালীসকলকো থ্ৰেট কৰি থাকে, বেয়া বেয়া কথা কৈ থাকে, তাৰপিছত তেওঁলোকে ঘৰত গৈ গাড়ীত দি পেলাই উৎপাত কৰি থাকে। তেওঁলোকে FIR কৰিছিল পুলিচ ষ্টেচনত, কিন্তু তেওঁলোকে দুখীয়া মানুহ, তেওঁলোকে নাজানে যে কোনটো ছেকশ্যনত লিখিব লাগে, কেনেকৈ লিখিব লাগে, সেইকাৰণে মানুহখিনি পাৰ পাই যায়। আৰু মিয়াখিনি আপোনালোকে ভালকৈ জানে যে পইচা দি পেলাই তেওঁলোকে পাৰ পাই যায়। তেওঁলোকেতো হয় পইচাৰ জোৰ নাতো কাগজৰ জোৰ দেখাই থাকে। এই অঞ্চলটো ইমান পিছপৰা কোনো আশা নাছিলে। মই ক'লো তেতিয়া ঠিক আছে, মই নিজে যাম, আপোনাৰ ঘৰত যাম, মই আপোনাৰ ঘৰত গৈ চাই আহিম যে কি ইছ্যুটো কি, প্ৰব্লেমটো কি। তেওঁ ক'লে যে তেওঁৰ ঘৰতে কোনো পুৰুষ মানুহ নাই, তেওঁৰ 2জনী ছোৱালী আছে, আৰু ছোৱালীজনী মানে ভয়ত থাকে, কাৰণ ইয়াতে যিটো পৰিৱেশ এই অঞ্চলত, খালি এটা দখলৰ যিটো মানে তেওঁলোকৰ ইণ্টেনশ্যন, কেনেকৈ এটাক কৰিব হিন্দু মানুহখিনিক আৰু তেওঁলোকে খেদাব ইয়াৰ পৰা। কাৰণ আপোনালোকে জানে যে প্ৰায়ৰ টু 1992 এইখিনি অঞ্চলত খালি হিন্দু মানুহৰ বাস আছিল। 92ৰ 40 বিঘা 4140 বিঘা মাটি বেদখল কৰিলে বাংলাদেশী মিয়াই। এই 92ৰ যিটো ৰাইট হৈছিল,
92 ৰাইটৰ পিছত এই হিন্দুখিনি ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ল, কাৰণ এই ব্ৰিজটো পাৰ হ'লে আপোনাৰ যমুনা মুখ। তো এই যমুনা মুখৰ পৰা গোটেই বাংলাদেশী মিয়াসকল আহি এওঁলোকক মাৰপিট কৰি ঘৰ বাৰী জ্বলাই তেওঁলোকে বেদখল কৰিলে এই মাটিখিনি। আজি একদম মই নিজে আহি পেলাই যেতিয়া গম পালো যে আমাৰ এই মালা বাইদেউৰ নিজৰ মাটিত তেওঁলোকে বেদখল কৰি বহি আছে, তেওঁলোকৰ ওচৰত কাগজ পত্ৰ একো নাই। মই সুধিছো যে আপুনি কাগজ পত্ৰ যদি নাই তো আপুনি খালী কৰি দিয়ক এইটো মাটি, আৰু খালী কৰি ক'ত যাব? তেওঁ নিজে কৈছে যে বাংলাদেশ গুচি যাম, বাংলাদেশৰ পৰা আহিছো। আপোনাক নিশ্চয় শুনিছে। তাৰপিছত যেতিয়া মিডিয়াই আকৌ সুধিছে তেতিয়া ভয়তে কৈছে যে নাই মোৰতো ইয়াতে জন্ম হৈছে। সেইকাৰণে কথাটো হ'ল কি, এই যে ছদ্মবেশত এই মানুহখিনি যে ইয়াতে যে লাহে লাহে মাটিখিনি বেদখল কৰি গৈ আছে আৰু আমাৰ হিন্দু মানুহখিনি যে পলায়ন কৰিবলগীয়া হৈছে, সেইটোতো কোনো তদন্ত হোৱা নাই, কোনো ধৰণৰ মানে প্ৰতিবাদ হোৱা নাই। আজিৰ পৰা আমি আৰম্ভ কৰিছো, আগৰ পৰা আমি কৈ আছিলো, আমি ডিচিক কৈছো, আমি প্ৰশাসনক কৈছো যে আপোনালোকে ইমিডিয়েট ইফেকশ্যন কৰক। এতিয়া ইয়াৰ পৰা ওলাই যোৱাৰ সময়তে মই আপোনালোকক দেখাব পাৰিম যে মানে ৰিজাৰ্ভ মাটি তেওঁলোকে কেনেকে বেদখল কৰিছে, আৰু তাতে হুক লগাই পেলাই তেওঁলোকে কাৰেণ্ট টানিছে ঘৰত। আমাৰ APDCL কি কৰি আছে? ইয়ালৈ কিয় নাহে? তেওঁলোকে টাউনত বহি পেলাই মানুহৰ ঘৰতে বিল বনাব, 70,000 টকা 1 লাখ টকাৰ বিল বনাব দুখীয়া মানুহৰ কাৰণে, আৰু বালিৰাম পথাৰত আহি পেলাই কিয় দেখা নাই যে হুক কৰি পেলাই যে সিহঁতে মানে কাৰেণ্ট চুৰ কৰি আছে? গোটেই ডকাইতৰ এইটো ৰাজত্ব হৈ গৈছে, এইখিনি অঞ্চল ডকাইতৰ ৰাজত্ব হৈ গৈছে। এই বাংলাদেশী মিয়াকেৰে যদি ইয়াৰ পৰা উচ্ছেদ কৰা নাযায়, তেতিয়া এই মানুহখিনি গৈ আকৌ হোজাই টাউনত গৈ সোমাব, তেওঁলোকে তাতে গৈ ডকাইতি কৰিব। আৰু যি প্ৰকাৰে পলিটিকেল মাইগ্ৰেশ্যন মানে ইলেক্ট্ৰেল মাইগ্ৰেশ্যন চলি আছে, তেওঁলোকে উদ্দেশ্য হ'ল যে ইয়াতে মানুহখিনি ভৰাই লৈ কেনেকে ভোটৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি যাব পাৰে। তেওঁলোকে ভোটৰ বৃদ্ধিৰ কাৰণেও তেওঁলোকে ইয়াতে মাটি কব্জা কৰি আছে। আপোনালোকে যে এইবাৰ যোৱাৰ মতে চাব যে কিমান নতুন নতুন ঘৰ আহি গৈছে, কিমান নতুন নতুন ঘৰ বনাই আছে, তেওঁলোকৰ কোনো মাটি পট্টা একো নাই। সেইকাৰণে মই আকৌ DC ডাঙৰীয়া ক'ব লাগিব, SP ডাঙৰীয়া ক'ব লাগিব যে যিমান সোনকালে পাৰে মানুহবিলাকৰ আগতে আপোনাৰ পাত্তা আছে নাই চাই লওক, নাইতো যদি ইয়াৰ পৰা উচ্ছেদ কৰক। মানে প্ৰশাসনে ব্যৱস্থা নোলোৱাত আপুনি আজি নিজে আহিবলগীয়া? মই নিজে আহিবলগীয়া হৈছে, নিজে আহিবলগীয়া, কাৰণ ইয়াৰ মানুহখিনি ইমান কষ্টত আছে, তেওঁলোকৰ নিজৰ পট্টা আছে। এই মহিলাগৰাকী নিজৰ পাট্টা মাটি, তেওঁ পাট্টা মাটি ৰক্ষা কৰিব পৰা নাই। কিয়? কাৰণ এই ডকাইতবিলাকে আহি সোমাই পৰিছে। এই ক্ষেত্ৰত আপুনি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব নেকি? যিহেতু ইয়াত নিশ্চয় এইটো মই টাইম টু টাইমটো কৰি আছো। আপোনালোকে জানে যে মই সদায় এই বিষয়লৈ মাত মাতি আছো, কাৰণ আমাৰ যদি মাটি আমি বচাব নোৱাৰো তো জাতি কেনেকে বাচিব? জাতি বচাব হলে মাটি বচাবই লাগিব। আৰু মাটি যি প্ৰকাৰে এই বাংলাদেশী মিয়াসকলে বেদখল কৰি আছে, আৰে তেওঁলোকে যে সত্ৰৰ মাটি বেদখল কৰি লয়, মন্দিৰৰ মাটি বেদখল কৰি লয়, এই দুখীয়া মানুহৰ মাটিটো বেদখল কৰিবই। সেইকাৰণে মই একদম ইয়াতে আহিছো, আজি শুকাই দিছো। আপুনি অন্তিম দিনত যদি কোনোবাই যদি এনেকুৱা যদি দুখীয়া মানুহৰ ওপৰতে তেওঁলোকে অত্যাচাৰ কৰিব বিচাৰে, মোতকে বেয়া মানুহ আৰু তেওঁলোকে ইয়াতে বিচাৰি নাপাব।